নমস্কাৰ বন্ধুসকল, আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰত। ঘৰ মানে মোৰ মাৰ ঘৰলৈ। আমি এতিয়া গৈ আছোঁ ওৰাংঘৰ সোমাই দৰকাৰ হৈ ওলাম। ইয়াৰ পিছত কণ্টিনিউ মংগলদৈ আৰু বাইহাটা চাৰিআলি। আমি ইয়াত ধনশিৰি দলঙৰ ওপৰত এতিয়া। এয়া চিকন মাটি চাহ বাগানৰ মাজে মাজে। কিলোমিটাৰ ঘূৰি আহি এখন স্কুলৰ পিছতে আমাৰ ঘৰ। মই সেই ঘৰ পালোঁ। এয়া মোৰ তাঁতশালখন আগতে বৈছিলোঁ, এতিয়া মায়ে ক'ব তাঁতশালৰ বিষয়ে। কৈ দিম মায়ে তাঁতশালৰ বিষয়ে। এডাল নাচনী জৰি। এইটো কি বুলি কয়? এইটো গৰকা, এইটো তুলঠা। এয়া ফুলৰ ব, এয়া ফুলৰ ব, এয়া মাকু, এয়া পিকাৰ তাঁতশালৰ, নাচনী জৰি। এয়া মাছৰি চাদৰ বোৱা চাদৰ বৈ আছে মায়ে। মাছ, সৰু মাছ আদা ৰচুন দিছে। এয়া মাছৰ টেঙা, এয়া হ'ল ছাগলী মাংস, সৰু মাছৰ জাল দিয়া। এয়া আমাৰ ঘৰ বনাই আছে।